Hi friends, আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ ওপৰত আহি থকা কেইটামান দৰকাৰী ৰিজনিংৰ ওপৰত। এইকেইটা প্ৰায় এক্সামত আহিয়ে থাকে। কনষ্টেবল AB, UB, SI গোটেইকেইটা পৰীক্ষাতে এইবোৰ সুধি থাকে। তো বলা আজি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে এটা গোটেইকেইটা কি সিৰিজ কমপ্লিট কৰিব লাগে। ঠিক আছে, আজি গোটেইকেইটা সিৰিজৰ ওপৰত লৈ আহিছো। তো গোটেইকেইটা কি সিৰিজ কমপ্লিট কৰিব লাগে। সিরিজ ঠিক আছে, তো বলা যে ক্লাসটো আরম্ভ করো। ফার্স্ট কোয়েশ্চনটো কি 7 যদি 56 হয় তো 9 কিমান হ'ব? ঠিক আছে, 7 যদি 56 হয় তো 9 এর মান কিমান হ'ব? চোৱা কি কৈছে 7 আমাক কৈছে 56 আৰু 9 কিমান হ'ব আমাৰ ওলাব লাগে। ঠিক আছে, সো 7 স্কয়ার কৰি দিলো প্লাস 7 কৰি দিম আমি ইকুয়াল টু কিমান হ'ব 49 হাতৰ বৰ্গ কৰিলো 49 পালো প্লাস 7 কৰি দিলো কিমান পালো 56। ঠিক হেজাৰ কি কৰিম আমি 9 স্কয়ার প্লাস 9 ইকুয়াল টু 81 প্লাস 9 ইকুয়াল টু কিমান পাম আমি 90। ঠিক আছে, তো শুদ্ধ উত্তরটো কি হবে আমার? কারেক্ট आंसरটো হবে আমার অপশন নম্বর বি 90। তো নেক্সট কোশ্চেন চোৱা সিরিজৰ 1 নম্বৰ কোশ্চেন। ঠিক আছে, শ্ৰেণীবোৰ সম্পূৰ্ণ কৰিব লাগে। 1 নম্বৰ কোশ্চেন কি শ্ৰেণীৰ যে 1 4 1 4 9 16 25। ঠিক আছে, এক একৰ পিছত কিমান আছে 4 আহিছে 4 পিছত কিমান আহিছে 9 আহিছে। ঠিক আছে, তাৰপিছত আহিছে 16 তাৰপিছত আহিছে 25। তুমি গোটেইকেইটা চোৱা একৰ বৰ্গ কৰিলে আমি 1 পাম, 2 এর বর্গ করলে আমি 4 পাম, 3 এর বর্গ করলে আমি 9 পাম, 4 এর বর্গ করলে 16 পাম, 5 এর বর্গ করলে কিমান পাম 25 পাম। তাৰপিছত 5 এর পিছত কিমান হবে 6, 6 এর বর্গ করলে কিমান পাম আমি 36 পাম। তো आंसर কোনটো হ'ব শুদ্ধ সি নম্বৰটো 36। ঠিক আছে, তো নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো চোৱা। 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে 3 7 13 21 31 43 তাৰ পিছৰ নম্বৰটো কি হ'ব এইটো ওলাব লাগে। ঠিক আছে, তো কেনেকৈ ওলাম চাই লোৱা। ফার্স্ট নম্বৰ কেইটা লিখি ললো আমি যেনেকৈ দিছে 3 7 13 21 31 43। ঠিক আছে, এতিয়া চোৱা আমি কি কৰিলো একৰ বৰ্গ কৰিলো, একৰ বৰ্গ কৰি আমি কিমান প্লাস কৰি দিছো একৰ বৰ্গ কৰি আমি একৰ বৰ্গৰ লগত 2 যোগ কৰি দিছো কিমান পাইছো 3 পাইছো। তাৰপিছত 2 এর বর্গ কৰি দিছো 4 পালো, 4 এর লগত 3 যোগ কৰি দিছো কিমান পালো 7 পালো। তাৰপিছত কি দিছে 3 এর বর্গ 9 পালো, 4 যোগ কৰি দিলো কিমান পালো 13 পালো। এনেকৈ সিৰিজগুলো মিলি আছে না নাই? মিলি আছে। সো 3 7 13 3 7 13 বুঝি পালা। তো আমি লাষ্টত ওলাব লাগে কি হাতৰ বৰ্গ কৰিলে কিমান পাম আমি 49 পাম। 49 পাওয়ার পিছত আমি 49 এর লগত কিমান প্লাস কৰিম 14 এর লগত 8 প্লাস কৰিম। তো आंसर পাম কিমান 57। ইয়াৰ আগৰটো কি হ'ব 36 প্লাস 7 ইকুয়াল টু কি হ'ব 43। ঠিক আছে, 43 পিছতটো ওলাব লাগে 43 পিছতটো আমি কি পালো 57 পালো। তো অপশন নম্বৰ কোনটো আমাৰ শুদ্ধ হ'ব? তো আমাৰ অপশন নম্বৰ C2 হ'ব শুদ্ধ। নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন চোৱা। 3 নম্বৰ কোৱেশ্চন কি কৈছে যে 1 8 27 তাৰ পিছতটো কিমান হ'ব ওলাব লাগে। ঠিক আছে, ইয়াতে কি কৰিছে চোৱা ফার্স্ট আমাক কি কৰিছে একৰ ঘন কৰি দিছে, একৰ ঘন কৰিলে কিমান পাম 1 পাম। তাৰপিছত 2 এৰ ঘন কৰিছে, 2 এৰ ঘন কৰিলে কিমান পাম 8 পাম। তাৰপিছত কি কৈছে 3 এর ঘন কৰিছে, 3 এর ঘন কৰিলে কিমান পাম 27 পাম। তাৰপিছত 4 এর ঘন কৰিলে আমি কিমান পাম 64 পাম। ইয়াতে 64 কত আছে অপশন নম্বৰ বি টো হ'ব শুদ্ধ। ঘন মানে কি জানা নাই 1 কিউ যদি একৰ ঘন ওলাব লাগিল এটা 3 আছে মানে 1 3 বাৰ পূৰণ। ঠিক আছে, যদি এনেকুৱা 5 থাকে 5 কিউ বুলি থাকে তো 5 3 বাৰ পূৰণ। ঠিক আছে, যদি বর্গ থাকে এনেকে বর্গ তো 2 বাৰ পূৰণ। ঠিক আছে, নেক্সট কোৱেশ্চন চোৱা 6 নম্বৰ কোৱেশ্চন 6 তাৰপিছত 9 তাৰপিছত 12 তাৰপিছত 17 আছে। তাৰপিছত 17 পিছত কিমান আহিব এইটো আমি লিখিব লাগে। ঠিক আছে, চোৱা কি কৰিছো আমি লিখি লৈছো। ঠিক আছে, ইয়াতে কি হৈছে মৌলিক সংখ্যাৰ লগত
ঠিক আছে মৌলিক সংখ্যাৰ লগত যোগ হৈ যায় আছে ঠিক আছে যোগ মৌলিক সংখ্যাৰ লগত যোগ হৈছে চোৱা 6 লগত কি হৈছে 3 + 3 ইফালে 3 টো কি মৌলিক সংখ্যা ঠিক আছে মৌলিক সংখ্যা তাৰপিছত 6 3 পিছত কিমান আহিছে 4 ঠিক আছে স্বাভাৱিক ভাৱে যায় আছে স্বাভাৱিক বা পূৰ্ণ অংক বুলি কোৱা পাৰা তো কি হৈছে 3 পিছত আহিছে 4 তাৰপিছত 3 ৰ পিছত মৌলিক সংখ্যা কিমান পাম আমি 5 পাম মৌলিক সংখ্যা কাক কয় জানা নাই যিবোৰ সংখ্যা উৎপাদক 1 আৰু সংখ্যাটো নিজেই ঠিক আছে ধৰা 5ক আমি ভাঙিব নোৱাৰো ঠিক আছে ভাঙিব নোৱাৰো মানে কি কৰো 5 পূৰণ 1 কে লিখিব পাৰো আৰু বেলেগ লিখিব পাৰো নেকি লিখিব নোৱাৰো সেই কাৰণে 5 এটা কি হৈছে মৌলিক সংখ্যা হৈছে 4 টো আমি মৌলিক সংখ্যা বুলি কম নেকি নকম কিয় 2 পূৰণ 2 পূৰণ 1 ঠিক আছে 2 দিবাৰ পাইছো আৰু 1 পাইছো এই মৌলিক সংখ্যা হ'বলৈ হলে সংখ্যাটো নিজে আৰু 1 থাকিব লাগিব ধৰা 17 আছে 17 টো কোনো সংখ্যাতে ভাঙিব নোৱাৰো তো কিমান দি ভাঙিব পাৰো 1 কে দি ঠিক আছে 1 কে দি হৰণ কৰিব পাৰো 1 কে দি হৰণ কৰিলে 17 পাম সেই কাৰণে 17 এটা মৌল সংখ্যা এতিয়া চোৱা আমি কি কৰিছো ইফালে পিছফালে মৌল সংখ্যাবোৰ যোগ কৰিছো আৰু ইফালে সিৰিয়ালি ভাবে যেনকে যাই আছে এইবিলাক লৈছো ঠিক আছে 4 পিছত মৌলিক সংখ্যা কিমান আছে 3 পিছত কিমান আছে মৌলিক সংখ্যা 5 আছে তো 4 5 কিমান পালো 9 পালো তাৰপিছত সিৰিয়ালি ললো 4 পিছত কিমান আহিল 5 আৰু 5 ৰ পিছত মৌলিক সংখ্যা কিমান আছে 7 7 আৰু 5 কৰি কিমান পালো 12 পালো তাৰপিছত তো চোৱা 5 ৰ পিছত আহিব 6 7 ৰ পিছত মৌলিক সংখ্যা কিমান পাম 11 তো ঠিক কিমান এনসার হলো 17 তাৰপিছত চোৱা 6 ৰ পিছত সিৰিয়াল ভাবে 7 ললো প্লাস 11 ৰ পিছত মৌলিক সংখ্যা কিমান পাম 13 13 আৰু 11 13 আৰু 7 যোগ কৰিলে কিমান পাম 20 ঠিক আছে তো এনসার কিমান হ'ব 20 শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব তোমাৰ অপচন নম্বৰ বি নেক্সট কোৱেশ্চন চোৱা 5 নম্বৰ কোৱেশ্চন চোৱা 5 নম্বৰ কোৱেশ্চনত কি কৈছে 2 5 8 11 ঠিক আছে 11 ৰ পিছত কি আহিব এটো ওলাব লাগে আমি তো চোৱা আমি কি কৰিছে স্বাভাৱিক সংখ্যাৰ লগত অযুগ্ম সংখ্যাবোৰ যোগ কৰিছে ঠিক আছে পাঁচটা অযুগ্ম সংখ্যা যোগ কৰিম আমি স্বাভাৱিক সংখ্যা 1 প্লাস অযুগ্ম সংখ্যা কিমান 1 ইকুৱেল টু কিমান পালো 2 পালো তাৰপিছত স্বাভাৱিক সংখ্যা কিমান 2 তাৰপিছত অযুগ্ম সংখ্যা 1 ৰ পিছত কিমান আহে 3 কিমান পালো 5 পালো তাৰপিছত কিমান আহিল 3 স্বাভাৱিক সংখ্যা 3 ৰ লগত অযুগ্ম সংখ্যা কিমান 5 ৰ পিছত কিমান আহে 7 আহে 7 টো কিমান পালো 1 ৰ পিছত 3 আহে 3 ৰ পিছত কিমান আহে 3 ৰ পিছত 5 আহিব 5 3 আৰু 5 প্লাস কৰি কিমান পাম 8 পাম তাৰপিছত এতে স্বাভাৱিক সংখ্যা 3 ৰ পিছত 4 আহিল প্লাস ইয়াতে অযুগ্ম সংখ্যা 5 ৰ পিছত কিমান আহিব 7 আহিব 7 আৰু 4 যোগ কৰিলে কিমান 11 পাম এইখিনি বুজি পালা তাৰপিছত চোৱা 5 ৰ পিছত স্বাভাৱিক সংখ্যা 4 ৰ পিছত 5 পালো প্লাস 7 ৰ পিছত কিমান পাম আমি অযুগ্ম সংখ্যা 7 ৰ পিছত পাম আমি 9 প্লাস কৰি কিমান পালো 7 ৰ পিছত 9 কি পাম 5 পালো 5 ৰ পিছত কিমান পাম 5 ৰ পিছত পাম 7 পালো 7 ৰ পিছত কিমান পাম 9 পাম 9 ঠিক আছে 5 আৰু 9 প্লাস কৰি কিমান পাম 14 পাম তো आंसर কিমান হ'ব 14 অপশন নম্বৰ ডি ইজ দা কারেক্ট आंसर নেক্সট কোৱেশ্চন চোৱা 6 নম্বৰ কোৱেশ্চন হ'ব 2 6 12 20 ঠিক আছে 2 6 12 20 তাৰ পিছত কিমান হ'ব এটো ওলাব লাগে ঠিক আছে ইয়াতে কি কৰিছে পাঁচটা স্বাভাৱিক সংখ্যাৰ লগত ঠিক আছে পাঁচটা স্বাভাৱিক সংখ্যাৰ লগত বৰ্গ সংখ্যা যোগ কৰি গৈছে ঠিক আছে বৰ্গ সংখ্যা যোগ কৰি গৈছে সংখ্যা যোগ কৰিছে যোগ ঠিক আছে বৰ্গ সংখ্যা যোগ কৰিছে এতিয়া চোৱা এনেকৈ দিয়া আছে চোৱা স্বাভাৱিক সংখ্যা 1 তাৰপিছত 2 তাৰপিছত 3 4 5 6 1 ৰ লগত বৰ্গ কৰি পালো 2 1 ৰ পিছত কিমান পালো 2 ৰ বৰ্গ কৰি কিমান পালো 2 প্লাস 2 ৰ বৰ্গ কিমান 4 তো কিমান পালো 6 পালো এনেকৈ যাই আমি কিমান পাম
এটা দুটা তিনিটা, এটা দুটা তিনিটা, 4 নম্বৰটো 20 পালো, 5 ওলাব লাগে, ঠিক আছে। 5 প্লাস 5 এর স্কয়ার কিমান পালো? 30 পালো, ঠিক আছে। আমার বিচার কিমান আহিব আনসার? 30 আহিব। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন নম্বৰ ডি, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, বিটো পাৰে। নেক্সট কুৱেশ্যন চোৱা, 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্ন কি কৈছে যে 36 তাৰপিছত 54 পিছত 76 আহিছে, 76 এর পিছত কিমান আহিব এইটো ওলাব লাগে, ঠিক আছে। চোৱা, ঠিক আছে। সিরিজটো আমাকে এনেকে দি আছে, তো মিসিং নাম্বারটো ওলাব লাগে, ঠিক আছে। 36 আমি ভাঙিম কেনেকে? 4 বর্গ কৰিম প্লাস 4 বর্গ কৰি কিমান পাম? 16 পাম। 16 লগত 4 প্লাস কৰি দিম, কিমান পালো? 20 পালো, ঠিক আছে। তো 16 প্লাস 20 কিমান পালো? 36 পালো। নেক্সট তেনেকে 54 ইকুয়াল টু কিমান হ'ব? আমি 4 পিছত কিমান পালো? 5, 5 এর বর্গ কৰিম প্লাস 5 এর বর্গ কৰি কিমান পাম? 25, 25 এর লগত 4 যোগ কৰি দিম, কিমান পাম? 29। তো আমি কিমান পাম? 25 প্লাস 29 ইকুয়াল টু কিমান পালো? 54। 76 চোৱা, 76 5 এর পিছত কিমান হয়? 6, 6 এর বর্গ কৰিলো প্লাস 6 এর বর্গ কিমান কৰিলো? 6 এর বর্গ কৰি 36, 36 এর লগত 4 যোগ কৰি দিলে কিমান পালো? 40 ইকুয়াল টু 36 প্লাস 40 ইকুয়াল টু কিমান পালো? 76। তাৰপিছত কিমান আহিব? 6 এর পিছত কিমান আহিব? 6 এর পিছত 7 আহিব, 7 এর বর্গ কৰি কিমান পাম? 49, 49 এর লগত আমি 4 যোগ কৰিলে কিমান পাম আমি? 49 এর লগত আমি 4 যোগ কৰিলে পাম 53। 53 হলে কিমান হ'ব? এটা চোৱা, 53 হলে তুমি 49 প্লাস 53 ইকুয়াল টু তোমার এতে 12, 12 2 9 থেকে 10, 102। শুদ্ধ উত্তরটা কিমান হ'ব আমার? শুদ্ধ আনসারটা হ'ব আমার অপশন নম্বর বি, 102। নেক্সট কোয়েশ্চন চোৱা, 8 নম্বৰ কোয়েশ্চন। 8 নম্বৰ কোয়েশ্চনত কি কৈছে আমাৰ? 8 নম্বৰ কোয়েশ্চন কৈছে কি যে 2928 তাৰপিছত কিমান হ'ব এইটো নম্বৰটো ওলাব লাগে, ঠিক আছে। এটা চোৱা, কি কৰিছে ইয়াতে? একৰ ঘন কৰি ঘনৰ লগত 1 যোগ কৰিছে, ঠিক আছে। একৰ ঘন 1 আৰু একৰ লগত 1 যোগ কৰিলে ঘনৰ সংখ্যাৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 1 যোগ 1 2 হ'ব। একৰ পিছত কিমান আহিল? 2, 2 এর ঘন কৰিলে কিমান হ'ল? প্লাস 1 কৰি দিলো, 8 প্লাস 1 ইকুয়াল টু কিমান পালো? 9 পালো। তাৰপিছত 3 ঘন কৰিলো প্লাস 1 কৰিলো, কিমান হ'ল? 27 প্লাস 1 ইকুয়াল টু কিমান পালো? 28। তো নেক্সট কিমান হ'ব? 4 কিউব প্লাস 1 ইকুয়াল টু কিমান হ'ব? 64 প্লাস 1 ইকুয়াল টু 65। তো শুদ্ধ উত্তৰটো কিমান হ'ব আমাৰ? অপশন নম্বৰ বি, 65। নেক্সট কুৱেশ্যন, 9 নম্বৰ কুৱেশ্যন চোৱা। 9 নম্বৰ কুৱেশ্যনত কি কৈছে যে 2 12 36 তাৰপিছত কিমান আহিব ওলাব লাগে, ঠিক আছে। ইয়াতে কি কৰিছে? ইয়াতে কৈছে ঘন সংখ্যাৰ লগত, ঠিক আছে, ঘন সংখ্যাৰ লগত বৰ্গ সংখ্যা যোগ কৰিছে। একৰ ঘন 1, একৰ বৰ্গ 1 তো 2 পালো, ঠিক আছে। তাৰপিছত 2 এর ঘন কৰিলো প্লাস 2 এর বর্গ কৰিলো, কিমান হ'ব? 8 প্লাস 4 ইকুয়াল টু কিমান পালো? 12। তাৰপিছত কৈছে 3 ঘন কৰিলো, তাৰপিছত 3 এর বর্গ কৰিলো, 27 পালো প্লাস 9 পালো ইকুয়াল টু কিমান পালো? 36 পালো। হল। তাৰপিছত 4 এর ঘন কৰিলো, 4 এর বর্গ কৰিলো, ইকুয়াল টু কিমান পালো? 64 প্লাস 16 পালো ইকুয়াল টু তোমার 80। তো শুদ্ধ উত্তরটা কি হবে? অপশন নম্বর এ, ঠিক আছে। নেক্সট কোয়েশ্চন, 10 নম্বর কোয়েশ্চন। 10 নম্বর কোয়েশ্চন দিছে আমার 0 0 পিছত 4 4 পিছত 18। তো 18 এর পিছত কি আহিব এটা আমি ওলাব লাগে, ঠিক আছে। ইয়াতে কি কৈছে চোৱা, ইয়াতে কৈছে আমাৰ ঘন সংখ্যাৰ পৰা বর্গ সংখ্যা বিয়োগ কৰি দিছে, ঠিক আছে। ঘন সংখ্যাৰ পৰা আমাক বর্গ সংখ্যা বিয়োগ কৰি দিছে। একৰ ঘন 1 পালো, একৰ বর্গ 1 পালো, বিয়োগ কৰি কিমান পালো? 0 পালো, ঠিক আছে, 0 পালো। নেক্সট আমি কি কৰিম? 2 এর ঘন কৰিম বিয়োগ
ইয়াৰ বৰ্গ কৰিম ঠিক আছে 8 পালো 8 ৰ পৰা 4 মাইনাস কৰি দিলে কিমান পালো 4 পালো তাৰপিছত 3 ঘন কৰিলো 3 ঘনৰ পৰা 3 বৰ্গ কৰি বিয়োগ কৰি দিম আমি 27 minus 9 equal to 18 তাৰপিছত কিমান আহিব 4 ৰ ঘন কৰিম 4 ৰ বৰ্গ কৰিম ঠিক আছে 4 ৰ ঘন কৰিলে কিমান পাম আমি 64 ৰ পৰা আমি 4 ৰ স্কয়াৰ কি কৰিম আমি মাইনাস কৰি দিম কিমান পালো আমি 48 তো অপচন নম্বৰ 48 টো আমাৰ শুদ্ধ ঠিক আছে অপচন নম্বৰ বি আমাৰ শুদ্ধ নেক্সট কোৱেশ্চন